আছে বিমৰিষ কৰি বহুতৰ। তেওঁলোকে মানে আশ্চৰ্য পাইছে, হয় নে নহয়? স্বয়ং ঈশ্বৰে হ'ব লাগিব, হয় নে নহয়? মানে এটা ধুমুজাত আছে। পাছে ভগৱন্ত যজ্ঞ অপুৰুষ ঈশ্বৰ, ব্ৰহ্মাদিৰ হৰি সখা ধিয়া মনোহয়। সেই মতে গৰ্জনকো লীলা কৃপাময়। পুৰা আচাৰত ডাৱৰবিলাক ভাঙি টুকুৰা টুকুৰ হৈ গৈছে, গৰ্জন কৰিছে। ৰাম গৰ্জন শুনিয়া ব্ৰহ্ম আনন্দ হৃদয়। এইটো ব্ৰহ্মা হ'ব। পুত্ৰ সমে বুলন্তকে হব জয় জয়। গৰ্জন শবদে দশু দিশ কম ভৰিল। ব্ৰহ্মায়াদি সমস্তৰে আনন্দ মিলিল। ৰাম পাছে জপ তপ সত্য নিবাসী যতে ক, ঈশ্বৰৰ ঘৰ ঘৰিত বাক্য শুনিলে ক। প্ৰথমে নজানি মনে মহাত্ৰাস ভৈল, পাছে ধনী বুজিলাত ত্ৰাস দূৰ গৈল। ৰাম মনত সবাৰে মহা আনন্দ মিলিল, অসংখ্য বিমানে আহি আকাশ ঢাকিল। ৰাম মহা মহা ঋষি সবে আকাশ জুৰিলা, নানাবিধ দেৱগণ তথাতে মিলিলা। সেই ৰূপটোক দেখি দেৱতাসকলৰ পৰা ঋষিমুনি যত যি আছিলে সমস্তবিলাক আহি গল। এতিয়া তেওঁ যে বৰাহ ৰূপত পৃথিৱী উদ্ধাৰ কৰিবলৈ যাব, আগমুহূৰ্ততে সকলোৱে এতিয়া তেওঁক স্তুতি কৰিব। কি বুলি স্তুতি কৰিব? মায়াময় শুকৰ বিষ্ণুৰ ওপৰত কৰিলে কসবে পুষ্প বৃষ্টি নামত। হে ৰাম জয় জয় কৃষ্ণ জয় জয়